নমস্কাৰ কাৰ্বি আংলঙৰ আপকুৰ উদ্যোগত অহা আগষ্টৰ মাহত বঁটা প্ৰদান যি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই আয়োজনত মই মোৰ দেউতা প্ৰয়াত চুমৰংহাংদেৱৰ তেখেতৰ স্মৃতিত মই তাত বঁটা এটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। সেই গতিকে মোৰ দেউতা এজন ৰাজনীতিবিদ, তেখেতে আগতে এজন EM, CEM তথা অসম কেবিনেটৰ এজন কেবিনেট মন্ত্ৰীও আছিলে। তেখেতে ঢুকুৱা আজি এবছৰ পাৰ হৈ গ'ল। সেই উপলক্ষে ময়ো সেই বঁটাত দেউতাৰ নামত এটা বঁটা দিবলৈ বিচাৰিছোঁ। সেই বঁটাটো দিবলৈ পাই মই নিজেও সুখী হ'ম আৰু গোটেই ঘৰৰ মানুহখিনিও সুখী হ'ব, যাতে মোক সেই শক্তি দিবলৈ মই সেই শক্তি পাওঁ যাতে মই দিবলৈ পাৰোঁ। সেয়ে মই সকলোৰে ওচৰত মোৰ প্ৰাৰ্থনা আৰু ধন্যবাদ মই মানিম। নমস্কাৰ। সেৱা কাৰ্বি আংলং জিলা আপকুৰ উদ্যোগত আগন্তুক আগষ্ট মাহত যি বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে, সেই বঁটা প্ৰদান অনুষ্ঠানত মোৰ দেউতা স্বৰ্গীয় বগীৰাম বৰদলৈ ওপৰণত এটি বঁটা প্ৰদান আমি কৰিবলৈ আগবাঢ়িছোঁ। আমি তিনিজন ককাই ভাই, ডাঙৰজন হ'ল দীপক বৰদলৈ, মাজুজন যাদৱ বৰদলৈ আৰু মই প্ৰভাত বৰদলৈ। এই তিনিগৰাকীয়ে মিলি দেউতাৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰিবলৈ কাৰণে আমি আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানটিত আমাক যি বঁটা প্ৰদানৰ সুবিধাখন আগবঢ়ালে বা কৰি দিলে কাৰ্বি আংলং জিলা আপকুৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।